মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক জীৱন প্ৰক্ৰিয়া লেচনটোৰ 113 পৃষ্ঠাত থকা তোমালোকৰ অনুশীলনীৰ 8 নম্বৰ প্ৰশ্নটো সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি এই বিষয়ে মই তোমালোকক দেখুৱাই দিবলৈ লৈছোঁ। তোমালোকে মনোযোগ দি চাই যাবা। ইয়াৰ উত্তৰটো হ'ল সবাত শ্বসন। ইয়াৰ 1 নম্বৰটো আছে যে অক্সিজেনৰ উপস্থিতিত সংগঠিত হয় আৰু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংগঠিত হয়। 2 নম্বৰটো হ'ল মুক্ত অক্সিজেনৰ আহৰণ কৰা জীৱসমূহে এই শ্বসন সম্পন্ন কৰে, যেনে মানুহ। 2 নম্বৰটো হৈছে মুক্ত অক্সিজেন গ্ৰহণ নকৰা জীৱসমূহে এই শ্বসন সম্পন্ন কৰে, যেনে ইষ্ট। 3 নম্বৰটো হ'ল এই প্ৰক্ৰিয়াত গ্লুক'জ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু শক্তিৰ সৃষ্টি কৰে। 3 নম্বৰটো হ'ল অবাত শ্বসনত গ্লুক'জ অণু আংশিকভাৱে জাৰিত হৈ শক্তি উৎপন্ন কৰাৰ লগতে ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰে। 4 নম্বৰটো হ'ল উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক হয় আৰু অবাত শ্বসনত উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম হয়। 5 নম্বৰটো হ'ল এই প্ৰক্ৰিয়াটো কোষ পৰশৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয় আৰু অবাত শ্বসন এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো কোষ পৰশত সংঘটিত হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ কোষবিলাকক কেনেকৈ গঠিত হৈছে। কোষবিলাক কেনেকৈ গঠিত হৈছে প্ৰচুৰ পৰিমাণে গেছ বিনিময় কৰিব পৰাকৈ। ইয়াৰ উত্তৰটো হ'ল যে বায়ু কোষবোৰ হ'ল হাঁওফাঁওত থকা বেলুন সদৃশ কিছুমান সৰু সৰু অংগ। বায়ু কোষত বায়ু আৰু তেজৰ মাজত গেছসমূহৰ প্ৰচুৰ বিনিময়ৰ সুবিধা কৰিবলৈ বায়ু কোষৰ বেৰসমূহ ৰক্ত কেশিকাৰ এক বিস্তৃত জালিকা আছে। প্ৰতিটো হাঁওফাঁওতে নিযুত নিযুত বায়ু কোষ থাকে। তদুপৰি যেতিয়া শ্বাস লোৱাৰ সময়ত হাঁওফাঁওত বায়ু প্ৰৱেশ কৰে, গেছসমূহৰ বিনিময়ৰ বাবে অধিক পৃষ্ঠভাগ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব। ইয়াৰ উত্তৰটো হ'ল আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে হ'ব পৰা পৰিণতিসমূহ। 1 নম্বৰ পৰিণতিটো হ'ল আমাৰ দেহত অক্সিজেনৰ অভাৱ হ'লে আমাৰ দেহত শক্তিৰ অভাৱে দেখা দিব। 2 নম্বৰটো হৈছে আমাৰ দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব, অৰ্থাৎ দুৰ্বলতা, ভাগৰ আদিৰ দৰে লক্ষণসমূহে দেখা দিব। ইয়াৰ প্ৰশ্নবোৰ মই তোমালোকক দি থাকিম, তোমালোকে চাই যাবা।